বাইদেউ সিহঁতক পঢ়াই আছে তোমালোকক যেনেকে পঢ়ায় আৰু সেই সময়তে সিহঁতৰ জিৰণি টাইম হৈ গ'ল আৰু জিৰণি সময়তে তোমালোকে কিবা কিবি খোৱা আহা চাওঁ ইহঁতে কি খাইছে ৰ'ব কৈ আছো ইয়াত কি হৈ আছে চ' ৰাতিপুৱা মই আহি গ'লো কলেজলৈ আৰু যোৱাকালিতো এটা ফাংচন আছিল আপোনালোকে চাগে গম পায়ে বাছ ময়ে নাহিলো নেকি Hello everyone, welcome back to my another mini blog. তো আজি আমাৰ ষ্টৰী টেলিং আৰু পপেট শ্ব' আছে মানে আমি গণমানি শিশুসকলৰ সন্মুখত প্ৰদৰ্শন কৰি দেখাব লাগিব যিহেতু এতিয়া আমাৰ নিউট্ৰিশ্যন উইক চলি আছে এণ্ড এইটো আমাৰ প্ৰেক্টিকেল কিন্তু দেই এণ্ড ইমানতে আমাৰ গাড়ীও আহি পালে চ' আমি উঠি দিলো আৰু গোটেই গাল প্ৰেক্টিকেলৰ কাৰণে ওলাইছিলো কিন্তু পুৰা এনজয় কৰিছো লাগিছে পিকনিক খাবহে গৈ আছো মোৰ ফেভৰেট চাউণ্ডটো লগোৱা হৈছে দেই And finally আহি পাই গলো আৰু আমি আজিৰ প্ৰেক্টিকেলটো কিন্তু চ্যালেঞ্জিং হ'ব গৈ আছে কাৰণ আজি আমাৰ অডিয়েন্স কোন জানে নে প্ৰি প্ৰাইমাৰী স্কুলৰ ষ্টুডেন্ট ওকে সো আহি আছালো এফালে আমাৰ বেনাৰটোও লগোৱা হৈ গ'ল যেহেতু আমাৰ অলপ লেট হৈ গৈছিল সেইকাৰণে এফালে খানা দিয়াও ষ্টাৰ্ট হৈ গ'ল আফটাৰ দ্যাট মেমে দুই এখাৰ কৰে নিউট্ৰিশ্যন ৰিলেটেড কথা ইয়াৰে পিছত আমাৰ পাল আছিল মোৰ নাম সানৰাইজ আৰু আজি মই আপোনালোকক এটা কাহিনী শুনাব গৈ আছো Yes, মই লাগি গলো ধুনীয়াকে কাহিনীটো বুজোৱা ৰব আপোনালোককো দেখাই আছো কেনেকে বুজাইছো মই বাইদেউ সিহঁতক পঢ়াই আছে তোমালোকক যেনেকে পঢ়ায় আৰু সেই সময়তে সিহঁতৰ জিৰণি টাইম হৈ গ'ল আৰু জিৰণি সময়তে তোমালোকে কিবা কিবি খোৱা আহা চাওঁ ইহঁতে কি খাইছে 3 মিনিটত গোটেইখিনি দেখাব নোৱাৰি আৰু যিহেতু ষ্টৰীটো নিউট্ৰিশ্যন ৰিলেটেড আছিল সেইকাৰণে মই শেষত সুধিছিলো সিহঁতক যে আমি কি কি খাদ্য খাব লাগে সিহঁতে ইমান ধুনীয়াকে উত্তৰ দিছে এই আপোনালোকে শুনি লওক ইয়াৰ পিছত আমি অলপ খাই ললো আৰু যেহেতু ভোক আমাৰো লাগি গৈছিল আফটাৰ ডেট আমাৰ বাহঁতিও নিউট্ৰিশ্যন ৰিলেটেড কিছুমান কথা সিহঁতক বুজাই দিলে তাৰে মাজতে এই টিকলিজনী আমাৰ ওচৰলৈ আহিছে চাওকচোন গাইছ কিমান কিউট অকে ছেকেণ্ড গ্ৰুপটো আহি পালে মানে এতিয়া সিহঁতি পপেট শ্ব' কৰিব এণ্ড বহুত ধুনীয়াকে সিহঁতি পপেট শ্ব' ভি কৰিলে আৰু শেষত মেমে বুজাই দিলে কি কি খাদ্য খালে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল আৰু চবেই শুনিও আছিল ইয়াৰে পিছত গোটেইগালে গ্ৰুপকে ভিডিঅ' এটা উঠি ললো মেমৰি হিচাপে ৰাখি থম আৰু ইয়াতে আমাৰ ষ্টৰীটোৰ নাম কৈ দি আছিলো মই ৰামধেনু খাদ্য বুলিকে ইয়াৰে পিছত সেকেন্ড গ্ৰুপটোক ফটো ক্লিক কৰি দিলো এণ্ড শেষত দুটা গ্ৰুপে একেলগতে ফটো উঠিলো মস্তি নাই ৰুকনি চাহিয়ে গাইস আংগানা কিবা কব শুনিব দেই ক ভাত দিলে ভাত খাওঁগে মানে স্কুলত আহিছো এটা বেল মাৰিলে খাবলে এটা টাইম যায় 12টা বাজিলে 12টা মিঠা ওয়া ৰিংকি মৰিবলে সব খাই দিলে এটো ইমানে ভোক লাগিছে যি পাইছে তাকে খাইছে হ্যাঁ কেনেকে খাই হাৰবিক মই বেগটো লবলে দিছিলো আৰু তাই গছত উলমাই থৈ দিলে এফালে আমি ৱেট কৰি আছো আমাৰ ভেনটো কাৰণে কাৰণ এতিয়ালৈকে আহিয়ে পোৱা নাই ভেন অহাৰ লগে লগে গোটেইকালে উঠি দিলো আৰু পুৰা এনজয় কৰি আহিলো আজিলে মানে বাই